everyone, good morning. মই সংগীতাই আপোনালোক সকলোকে মোৰ এটি নতুন ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছো। আশা ৰাখিছো আপোনালোক সকলো ভালে আছে। মোৰো ভাল। আজি আপোনালোকৰ মাজলৈ পুনৰ এটি নতুন ভিডিঅ' লৈ আহিছো। নিশ্চয় আপোনালোকে আজিৰ ভিডিঅ'টো চাই ভাল পাব আৰু একদম শেষৰলৈকে চাই যাব। আৰু শেষত চাই জনাবলৈ নাপাহৰিব আপোনালোকৰ আজিৰ ভিডিঅ'টো চাই কেনেকুৱা লাগিল। বলক তেতিয়াহ'লে আজিৰ ভিডিঅ'টো এনেকৈয়ে আৰম্ভ কৰোঁ। আপোনালোকক জনোৱাই হোৱা নাই নহয়, আমাৰ আইতা ঢুকালে আজি 5 দিন হৈছে আৰু আইতা ঢুকোৱাৰ দিনাৰ কিছুমান ভিডিঅ' আৰু ফটো মই ক্লিক কৰি ৰাখি থৈ দিছিলোঁ আৰু আইতাৰ তিলনীৰ কিছুমান দৃশ্যও মই ৰাখি থৈ দিছিলোঁ আৰু আজি আপোনালোকক সেইখিনি দেখুৱাওঁ বুলি ভাবিছোঁ। নিশ্চয় আপোনালোকে চাই ভাল পাব। আইতাৰ স্মৃতিৰূপেও মই মোৰ ইউটিউব চেনেলটোত সেইখিনি সাঁচি ৰাখিছোঁ। বলক তেতিয়াহ'লে সেই দৃশ্যাংশখিনি চাই লওঁ। (17/7/2022) তাৰিখ হঠাৎ আইতা আমাৰ মাজৰ পৰা গুচি গ'ল। এমাহ ধৰি আইতা বিচনাত আছিল আৰু সেইদিনা দেওবাৰে আইতা এই সংসাৰ এৰি গুচি গ'ল আৰু মই আপোনালোকক আইতাৰ যেতিয়া মুখাগ্নি কৰা হয় ন, তাৰ কিছুমান দৃশ্য দেখাইছোঁ আৰু মই মোৰ ইউটিউব চেনেলটোত এইখিনি সাঁচি ৰাখিছোঁ। কেতিয়াবা স্মৃতি হিচাপে মই এইখিনি চাব পাৰিম বুলি ভাবি। লগতে আপোনালোক যিহেতুকে মোৰ পৰিয়াল হয়, গতিকে মই আপোনালোকৰ লগতো এইবিলাক শ্বেয়াৰ কৰিছোঁ, কাৰণ সুখ দুখৰ প্ৰতিটো বস্তুৱে মই আপোনাৰ লগত শ্বেয়াৰ কৰিম বুলিয়ে মই মোৰ এই চেনেলটো খুলিছোঁ। গতিকে সুখৰ সময়খিনি আপোনালোকক দেখুৱাওঁ আৰু দুখৰ সময়খিনিনো কিয় নেদেখুৱাম বুলিয়ে মই এই ভিডিঅ'টো কৰিলোঁ। এইফালে 3 দিনীয়া তিলনীৰ কিছুমান নিয়ম। আজি হৈছে 3 দিন আৰু আজি আইতাৰ তিলনী। 5জন ককাই ভাইৰ মাজত এয়া মোৰ দেউতা আৰু দেউতাই বট ধৰিবৰ কাৰণে লৈছে আৰু বট ধৰোঁতে এয়া ভকতসকলে বস্ত্ৰ পিন্ধাই দিয়ে। ভকতসকলৰ আগতে ৰেডি কৰি লয় বস্ত্ৰখিনি পিন্ধাই মেলি আৰু 10 দিন এনেকৈয়ে থাকিব লাগিব। নিৰ্দিষ্ট এটা স্থানত শুব লাগিব। নিয়মখিনি যাতে আপোনালোকে জানি, মই আকৌ আপোনালোকক নকলেও হ'ব, গতিকে আপোনালোকে ভিডিঅ'টো চাই যাওক। এইফালে বস্ত্ৰ পিন্ধোৱাৰ পিছত ভকতসকলৰ আগত আমাৰ সকলোৱে সেৱা ধৰিছে।
এইফালে 10 দিনীয়া নিয়ম আৰু সবাহৰ বিষয়ে সকলো ভকত আৰু পৰিয়ালৰ লোকসকলে আলোচনা কৰি আছে। 10 দিনীয়া নিয়মটোতো 10 দিনতে কৰিব লাগিব, যিটো দহা বুলি কোৱা হয়। আৰু সবাহটো অকণমান পিছলৈও কৰিলেও হ'ব, কাৰণ এতিয়া খেতিৰ ছিজন। গতিকে প্ৰত্যেকজন ব্যক্তি এতিয়া খেতিৰ লগতে জড়িত হৈ আছে, আৰু ৰাইজৰ অবিহনে কেতিয়াওতো এটা সকাম বা এখন বিয়া তুলিব নোৱাৰে। গতিকে সকলো ৰাইজ অকণমান আজৰি হৈ ল'লে সবাহখন পাতিব চাগে। তাকে ভকতসকল আৰু আমাৰ ঘৰৰ ডাঙৰ বৰ্তাসকল লগতে দাদাইসকলে আলোচনা কৰি আছে। এইফালে এতিয়া তিলনীৰ সকলোখিনি নিয়ম হৈ গ'ল আৰু ভকতসকলো ঘৰলৈ গ'ল। বাকী 10 দিনীয়া আৰু তাৰ পাছত সবাহৰ নিয়মবিলাক কৰা হ'ব। এইফালে 3 দিনীয়া তিলনী হৈ যোৱাৰ পিছত পৰিয়ালৰ চবেই একেলগ হৈ এসাঁজ খাইছে। 3 দিন লঘোণৰ পিছত সকলোৱে লগে ভাগে এসাঁজ খাইছে।